নমস্কাৰ সকলোলৈকে পোনপ্ৰথমে মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো বৰ্তমান ভাল। আজি আমাৰ ট্ৰেইনিঙৰ দ্বিতীয়টো দিন। আমি এতিয়া আহি আছোঁ ট্ৰেইনিঙৰ চেণ্টাৰলৈ বুলি। আৰু এয়া আমি গেটৰ এণ্ট্ৰি কৰিছোঁ। মানে গেটখন ৰখিব লগা আহি আছে ৰখিব লগা, যিহেতু অকণমান দূৰ ট্ৰেইনিঙৰ চেণ্টাৰলৈ আমি বাছত যাব লগা হৈছে, সেই গতিকে সকলোৱে একেলগতে আহিছোঁ। আৰু এয়া মোৰ লগৰ ক'ত গৈ আছে কৈ দিয়া। আছে এতিয়া ট্ৰেইনিং গৈ আছোঁ। ফাৰ্ষ্ট টাইম আহিছোঁ, কোনফালে আছে কি কথা বৰ্তমান গৈ আছোঁ। আৰু এইফালে গৈ আছোঁ। আমি কামতি দিদি মানুহ তামোলকে মানুহৰ নাতি বহুত পানী এখন বৰষুণ দিলে পিছল নহয় নময় তেনেকুৱাই। আৰু এয়া আমি পালোহি ট্ৰেইনিঙৰ চেণ্টাৰৰ ভিতৰত। যিহেতু আমাৰ ইয়াতে ট্ৰেইনিং হ'ব, প্ৰথমতে থিয়ৰী হ'ব, তাৰপিছতে প্ৰেক্টিকেল হ'ব। এতিয়া প্ৰথমতে থিয়ৰী ক্লাছ কৰিম, আমি থিয়ৰীটো কৰিম, তাৰপিছতে প্ৰেক্টিকেলত যাম। আৰু এইফালে এনেকৈ বহি আছোঁ, সকলোবোৰ বস্তুবোৰ ছেটআপ কৰি আছে, তাৰপিছতে ষ্টাৰ্ট হ'ব। আৰু সেইগৰাকী আমাৰ মেডাম। এতিয়া আমাৰ গেটআপটো চেঞ্জ কৰিছোঁ। এতিয়া প্ৰেক্টিকেলটো প্ৰেক্টিকেলৰ কাৰণে এতিয়া আমি যাম। থিয়ৰী হৈ গ'ল, প্ৰেক্টিকেল কৰিম। আৰু এয়া মই এতিয়া আমি প্ৰথমে নুডলছ বনাম। আৰু নুডলছ কেনেকৈনো বনায় সেয়া অলপ চলপ দেখাব চেষ্টা কৰিছোঁ। আৰু এইবোৰ মেচিনবোৰৰ ভিতৰত এতিয়া প্ৰথমতে আমি আটাবোৰ এনেকৈ মঠি লৈ এতিয়া মেচিনৰ যোগেদি সৰুকৈ পাতলাকৈ আমি হাতেৰেদিও কৰিব পাৰোঁ, কিন্তু আমি এতিয়া ইয়াত মেচিনেদি কৰা হৈছে আমাৰ ইয়াত শিকোৱা টাইমতে। আৰু এনেকৈ পাতলাকৈ হৈ যায়, খুব ইজি মেচিনৰ দ্বাৰা, কিন্তু ইজি হাতৰ অকণমান প্ৰব্লেম হ'ব, কাৰণ বহুত কষ্ট আছে হাতৰে। তথাপিতো চেষ্টা কৰিলোঁ আৰু